নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল চাই গম পাইছে। আপোনালোকে ঘৰতে বহি অলপ আৰ্নিং কৰিব পাৰিব। এইটো ভিডিঅ'ত মই যিটো এপৰ কথা পাতিম, জিৰ' ইনভেষ্টমেণ্টত আপোনালোকে ইয়াত আৰ্নিং কৰিব পাৰিব। ইয়াত আপোনালোকৰ 1 টকা এটা দিব নালাগে, কাকো 1 টকা এটা দিব নালাগে। অকল ইনকামিং হ'ব, আউট গোয়িং নহয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে এটা ৰিকুৱেষ্ট জনাইছো, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাবলৈ। আৰু মোৰ বেছিভাগ ভিউৱাৰ ষ্টুডেণ্ট হয়, তো আপোনালোকে ইয়াত মই যিটো এপৰ কথা পাতিম, আপোনালোকে ইয়াত এপত কাম কৰি আপোনালোকে নিজৰ খৰচটো উলিয়াব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই পেমেন্ট প্ৰুফটো দেখাই লৈছো। মই আগতে আৰ্নিং কৰি চাইছো যে পেমেন্ট আহে নে নাই, ফেক নে ৰিয়েল হয়। সম্পূৰ্ণ ৰিয়েল এপ্লিকেশ্যন হয় এইটো। মোৰ আৰ্নিং প্ৰুফটো ইয়াত চাব পাৰে। ওপৰত চাব পাৰে, মানি ছাকচেছফুলি ট্ৰান্সফাৰ টু ইউৰ গিভেন ইউপিআই আইডি, কংগ্ৰেচুলেশ্যন, থেংক ইউ ফৰ ছাপৰ্টিং সেৱা হাব। এইটো সেৱা হাবৰ পৰা আহিছে। দেখা পাইছে চাইডত মাইনাছ হৈ আছে 249 টকা, আৰু তলত দেখা পাইছে এয়াৰটেল পেমেন্ট বেংকৰ ফালৰ পৰা 249 টকা ক্ৰেডিটেড হোৱাৰ মেছেজ আহিছে। ইয়াৰ পৰা আৰ্নিং কৰিব হলে আপোনালোকে সেৱা হাব এপটো ডাউনলোড কৰিব লাগিব। ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব। ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকে আহিব। এনেকে অহাৰ পিছত চাব, লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকে আপোনালোকক ডাইৰেক্ট প্লে ষ্টৰলৈ ৰিডাইৰেক্ট কৰি লৈ যাব। যদি কাৰোবাক লৈ নাযায়, আপোনালোকে ব্ৰাউজাৰতে থাকিব। এনেকে অহাৰ পিছত এইটো এপ হয়, বেছি ডাঙৰ নহয় এপটো, অনলি 600 KB হয়। আপোনালোকে ইয়াত ইনষ্টল কৰি ল'ব। এপটো ইনষ্টল কৰি ইনষ্টলত ক্লিক কৰি এপটো ইনষ্টল কৰি ল'ব। একদম লগে লগে হৈ যাব, কোনো প্ৰব্লেম নাই। মই একদম ফাৰ্ষ্টৰ পৰা আপোনালোকক দেখাই দি আছো কেনেকে কৰিব লাগে। মোৰ আছিলে, মই আনইনষ্টল কৰি আকৌ আপোনালোকক দেখাই দি আছো কেনেকে ইনষ্টল কৰিব লাগে। গোটেইখিনি প্ৰচেছ মই দেখাই দিম। যেতিয়া আপোনালোকৰ এপটো ইনষ্টল হৈ যাব, আপোনালোকে এপটো অপেন কৰি ল'ব। এপটো অপেন হোৱাত অলপ সময় লাগিব পাৰে, আপোনালোকে টেনচন নল'ব। এইটো এপটোত অলপ সময় লাগে অপেন হওঁতে। এপটো এনেকে অপেন হ'ব, আপোনালোকে ওপৰত যিবোৰ আহে ওপৰত স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব নিউ ৰেফাৰেল প্ৰগ্ৰাম। ইয়াত এজনক ৰেফাৰ কৰিলে আপোনালোকে 50 টকা পাব। চ' আপোনালোকে এইটো কাটি দিয়াৰ পিছত চাইডত 3 বাৰ এটা দেখা পাব। মই দেখাই দিছো, আপোনালোকে চাইডত 3 বাৰত ক্লিক কৰি দিব। 3 বাৰত ক্লিক কৰি দিলে ইয়াত হোম দেখা পাইছে, আৰু এই চাইডত যে এটা 3 বাৰ আছে ইয়াত ক্লিক কৰি দিব। আৰু ইয়াত দেখা পাইছে চাইন ইন আৰু চাইন আপৰ অপশ্যন আছে, আপোনালোকে চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ নামটো বহাব, ইয়াত আপোনালোকে ষ্টেট বহাব, ইয়াত ডিষ্ট্ৰিক্ট বহাব, চিটি বহাব, আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব, হোৱাটছআপ নাম্বাৰটো বহাব, আৰু ইয়াত সেৱাৰ টাইপ যিটো আছে, ইয়াত বায়াৰ সেলাৰ ৰিটেইলাৰ বহুত কিবা কিবি আছে। আপোনালোকে বায়াৰটো চিলেক্ট কৰিব। ইয়াৰ পাছত আপোনালোকে পাছৱৰ্ডটো চুজ কৰিব, আৰু ৰেফাৰেল কোড যিটো আছে এইটো থাকিব দিব, আৰু কুপন কোড যিটো আছে সেৱা50 এইটো থাকিব দিব। এইটো কৰাৰ পিছত আপোনালোকে ইয়াত এগ্ৰী কৰি গ্ৰান্ট অটিপি ক্লিক কৰি এণ্টাৰ, আপোনালোকে অটিপিটো দিয়াৰ পিছত আপোনালোকে ইয়াত চাইন আপ কৰি ল'ব। চাইন আপ কৰি লোৱাৰ পাছত আপোনালোকে কেনেকে আহিব মই দেখাই দি আছো। লগ ইন কৰি ল'ব, তেতিয়া আপোনালোকৰ ওচৰত এনেকুৱা আকৌ আহি যাব। আপোনালোকে কি কৰিব, ইয়াত চাইডত যে নটিফিকেশ্যন দেখা পাইছে, নটিফিকেশ্যনৰ লগত 3 বাৰ দেখা পাইছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে বহুত কেইটা অপশ্যন পাব। আপোনালোকে মাই ৱালেট এটা অপশ্যন পাব। মাই ৱালেটত গ'লে আপোনালোকে কিমান আৰ্নিং কৰিলে ইয়াত চাব পাৰিব। মোৰ 93 ৰুপিজ বেলেঞ্চ আছে, আৰু ইয়াত দেখা পাইছে মই উইথড্ৰলটো কৰিছিলো যে সেইটো দেখা পাইছে। আৰু ইয়াত চাইডত আকৌ ক্লিক কৰি দিব। ইয়াত মাই প্ৰফাইল এটা অপশ্যন আছে, মাই প্ৰফাইলত ক্লিক কৰিব। মাই প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকে আহি যাব। ইয়াত দেখা পাইছে, ইয়াত আপোনালোকৰ ফটোটো লগাব পাৰিব, আপোনালোকৰ নামটো ইয়াত শ্ব' হৈ যাব। যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াত ৰেফাৰ এণ্ড আৰ্ণৰ অপশ্যন যিটো আছে ইয়াত দেখা পাব। আপোনালোকে ইয়াত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিটো ৰেফাৰ লিংক এইটো শ্বেয়াৰ কৰিব পাৰে আৰু আৰ্নিং কৰিব পাৰে। অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ এই ওচৰত এনেকে ফৰ্মটো আহি যাব। আপোনালোকৰ নাম, ইমেইল এড্ৰেছ গোটেইখিনি আহি যাব। মোৰ ইয়াত গোটেইখিনি অলপ ব্লাৰ কৰি দিয়া হৈছে, আপোনালোকে এডিট কৰাৰ সময়ত অলপ ব্লাৰ কৰি দিয়া হৈছে। আপোনালোকে গোটেইখিনি ডিটেইলছ বহাব, আৰু আপোনালোকৰ যিটো নাম আছে আধাৰ কাৰ্ডত তেনেকে বহাব। আৰু আপোনালোকৰ যিটো বেংক একাউণ্ট ইউজ কৰিব, ইউপিআই আইডি ইউজ কৰিব, সেইটো আপোনালোকৰ নিজৰ হ'ব লাগিব। অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত পাৰ্চনেল ডকুমেণ্টছত আপোনালোকৰ আধাৰ কাৰ্ডৰ ফটোটো আপলোড কৰি দিব। আপোনালোকে গোটেইখিনি ডিটেইলছ ফিল কৰি আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে ডাইৰেক্ট ৰেফাৰ কৰিব। ৰেফাৰ কেনেকে কৰিব, ৰেফাৰ কৰিব হ'লে আপোনালোকে ইয়াত দেখা পাইছে ৰেফাৰেল প্ৰগ্ৰাম, ইয়াত ক্লিক কৰিব। নহ'লে আপোনালোকে ইয়াত 3 বাৰত ক্লিক কৰি মাই প্ৰফাইলত ক্লিক কৰিব। মাই প্ৰফাইলত ক্লিক কৰাৰ লগে লগে ইয়াত যেনে দেখা পাইছে, ইয়াৰ পৰা আপোনালোকে ৰেফাৰ কৰিব পাৰিব। এটা ৰেফাৰত আপোনালোকে
50 টকাৰ পৰা 50 টকা পাব। সো আপোনালোকে ৰেফাৰ কৰি ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিব। আৰু প্ৰফাইলটো আপোনালোকে সম্পূৰ্ণ কমপ্লিট কৰিব লাগিব। আপোনালোকে প্ৰফাইলত যিখিনি নাম দিয়া থাকিব লাগে, নাম আৰু আধাৰ কাৰ্ডৰ ফটোটো আপলোড কৰাটো বাধ্যতামূলক হয়, নহ'লে কিন্তু আপোনালোকে ইয়াৰ পৰা উইথড্ৰ কৰিব নোৱাৰিব। আৰু আপোনালোকে উইথড্ৰ কৰিব হ'লে আপোনালোকে ইয়াত সেন্ড মানি টু বেংক বা ইউপিআই ক্লিক কৰিব। যেতিয়া 251 টকা হৈ যাব তেতিয়া আপোনালোকে ইয়াৰ পৰা উইথড্ৰ কৰিব পাৰিব। মোৰ ইয়াত 93 rupees বুলি আছে, সেইকাৰণে মোৰ ইয়াত উইথড্ৰ নহয়। ইউ নো টু মিনিমাম 251, গতিকে আপোনালোকে 251 হ'লে আপোনালোকে ইয়াৰ পৰা উইথড্ৰ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই আপোনালোকে ডাইৰেক্ট মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে, মই হেল্প কৰি দিম। ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো থাকিব, আপোনালোকে হোৱাটছআপ নাম্বাৰটো ছেভ কৰি মোক মেছেজ কৰিব, মই আপোনালোকক গোটেইখিনি হেল্প কৰি দিম। আৰু যদি বুজি পাইছে আপোনালোকে গৈ এতিয়া আৰ্নিং কৰি থাকক।